সাৰ্ভাইভেলত একদম মাথা মাৰিব লগা বস্তুটো হ'ল যে আমি যি বস্তু পাই না সেই বস্তুটো ইউজত লগাব জানিব লাগিব। যিমান আপুনি বস্তু ইউজত লগাব পাৰিব ইমান আপোনাৰ বাচি থকাৰ চান্স আছে। যেনে মোৰ চকুৰ এটা বস্তু বস্তু এই মুহূৰ্তত আৰু মোৰ চকুত পৰা বস্তুটো হ'ল লাটা। লাটা আমাৰ বহুত কামত আহে। আমি ৰছীৰ কামত ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। আৰু প্ৰাচীন কালত এই অঞ্চলৰ মানুহে ইয়াকে ৰছী চাই ব্যৱহাৰ কৰিছিল। আমি ইয়াতে কিছু খুলি পেলাই বান্ধি ল'ম যাতে ভৱিষ্যতে আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। আমি বান্ধি ল'লোঁ। আকাশৰ ইতিমধ্যে চাউন আৰম্ভ হৈছে। ইবাৰে চাব পাৰে কলা হৈ গৈছে আকাশখন। আৰু যিমানে আকাশখন গমা হয়, কালি আছে কৈছিল কোনোবা এখন কিতাপখনৰ নাম মোৰ মনত নাই। যিমানে আকাশখন গমা হয় তেতিয়া আপোনাৰ অন্তৰৰ মানে আভ্যন্তৰীণ কথাগিলা ওলায়। যেনেকৈ মোৰ এই মুহূৰ্তত ঘৰক লাগি মনত পৰাৰ লগে মই অনলাইন ক্লাছক লাগি মনত পৰিছে। জুম এপত আমি ক্লাছ কৰিলোঁ। কালি আমাৰ প্ৰথম ক্লাছ আছিল জুম এপত। পুৱা 7টা বজাত ক্লাছ আছিল। উঠলোঁ মোটামুটি 1.5 মাহৰ মূৰত। কালি জীৱনত প্ৰথমবাৰ 6:30 বজাত বিচনাৰ পৰা উঠছোঁ মৰিখান নুমৈছোঁ যাতে মৰিখান কেমেৰাত জিলকি নাথাকে পিছফালে। তাৰে পিছত আমি কি কৰিলোঁ, আজি মুখাত দি পেলাই বহিলোঁ। কিন্তু 7টা বজাত ক্লাছ আৰম্ভ হ'ল। আমাৰ দুটা চলিত ID কানেক্ট নহয়, মানে আমাৰ দুটা চলিত কানেক্টে নহ'ল। 7:30 বজাত ক্লাছ শেষ, আধা ঘণ্টাত ক্লাছ শেষ হৈ যায়। তাৰপিছত আৰু আধা ঘণ্টা ক্লাছ আৰম্ভ দিছে। জুমে মাজে মাজে বাদ দি দিয়ে। চাওক, অফলাইন ক্লাছৰ দৰেতো জুম কেতিয়াও হ'ব নোৱাৰে। কচুৰি কেতিয়াবা চিংৰা হ'ব পাৰে নেকি? মেঘে গিৰগিৰকি আছে আৰু তাৰে মাজত আমি এখন জংঘলৰ মাজত। গতিকে সোনকালে আমি থকা জেগাৰ ব্যৱস্থা কৰিব লাগিব। ইয়াতে মোৰ এটা ইম্পৰ্টেণ্ট বস্তু চকুত পৰিছে। এই যিটো আছে পাতটো, এইটো পাত দাঁত ঘোৱাত ব্যৱহাৰ কৰে। প্ৰাচীন যুগত ইয়াৰে মানুহখিনি দাঁত ঘোৱাৰ কাৰণে এই ব্যৱহাৰ কৰিছিল। তে দাঁত ঘোৱাৰ কথা কওঁতে মোৰ এটা বস্তু মনত পৰিল, যি আমাৰ মানুহ দাঁত ঘোৱা ছিষ্টেমটো অলপ বেলেগ। যেতিয়া মই ফৰেনত আছোঁ তেতিয়া আমাৰ তাৰে দাঁত ঘোৱা ছিষ্টেমটো বেলেগ আছিল না। জাষ্ট মুখত ল'লি হ'ল, মানে ব্ৰাছডাল ল'ব, কলগেট ল'ব, দাঁত ঘুব, মুখত পানী ল'ব, থুই কেচেছ। কিন্তু আমাৰ ইয়াতে দাঁত ঘোৱাটো ইমান সহজ প্ৰচেছ নহয়। নাওমান কলগেট, নাওমান যিমান পাৰি উইলালাক। তাৰে পিছত 2 গ্ৰাম কলগেটত 2 লিটাৰ পানী মিক্স দিব টেপৰ তলত। আৰু তাৰপিছত সেই ব্ৰাছডাল মুখত লৈ পেলাই গোটেই গাঁওখন ঘূৰে, নাওমেনটো থু নেপলয়। তাৰে পিছত গোটেই গাঁওখন ঘূৰি আহি পেলাই যি বাটটো পাব, সেই মেট্ৰিক ফেইল কৰা মানুহটো কি হ'ব, ইকনমিক্স, পলিটিকেল চায়েন্স আৰু জিঅ'গ্ৰাফিত প্ৰফেচাৰতকৈও বেছি জানা হ'ব। কিন্তু তাৰ মাজতে মোদী দি দিলাক লকডাউন। এতিয়া লকডাউন দিলেতো ঘূৰবা নোৱাৰা হ'ল। তো ঘূৰবা নোৱাৰা হওঁতে কেছটো কি হ'ল, তাত ব্ৰাছডাল ল'ব লগা হ'ল। সেই ঘূৰা টাইমখিনি ঘৰৰ চোতালতে ঘূৰি থাকিব লগা হ'ল। কিন্তু মানুহৰ ফাৰ্ষ্টেশ্যন বুলি এটা বস্তু আছে না, ভিতৰ প্ৰফেচাৰটো হ'লেই আহিব পৰা নাই। আৰু যেতিয়া তাৰ মাজতে ৰাস্তাৰ হৈ কিয়াক লাগাল পায় আৰু ভিতৰ প্ৰফেচাৰটো ধাপকৈ হ'লে আৰু জাষ্ট লেকচাৰ দে, এই মোদী ইজ জাষ্ট ফাকিং আৱাৰ ইকনমি, ইউ ন', হি ইজ জাষ্ট আৱাৰ GDP ইজ গোয়িং ডাউন মেম, you know, just Modi lockdown should not be imposed, you know. So lockdown is very bad. Corona আমাৰ কিমান আটা কিমান ইমিউনিটি থকা মানুহ আছিল। আমাৰ 9টা চলি আমাৰ ইমিউনিটি থকা আমাৰ কি কৰোণা হ'ব? মানুহ ইমিউনিটি চাই ওলাই যাব দিব লাগে না। PM কেয়াৰ ফাণ্ডৰ পইচা কয় গ'ল, ইমান টকা উঠছি। মোদী ঘৰত হালাই দিছে PM কেয়াৰ ফাণ্ডৰ পইচা দি। ৰং কৰি আছে, প্লাষ্টিক পেইণ্ট মাৰছে এছিয়ান পেইণ্টৰ, আমি গম পাইছোঁ। এই মোদী বহুত ধ্বংস কৰিছে, হিমন্তইও ধ্বংস কৰিছে। অসমৰ কেয়াৰ ফাণ্ডৰ পইচা সোপা কয় গ'ল, হিচাপ কোনে দিব? ইমান পইচাৰ কোনে হিচাপ দিব? হয় নিজে তাৰ ঘৰৰ মাইনাকৰ, খুৰীয়েকৰ, মানে ফেমিলিৰ কোনো আজিলৈকে কোনো এটা কেয়াৰ ফাণ্ডত ডনেশ্যন দিব নাই। কিন্তু ডনেশ্যনৰ হিচাপটো হ'লি লাগে। এই ইচি দাঁত গোৱা ষ্টাইল, এনেকৈ মানে কিবা ওলাই আহিবা খোজে। আৰু তাৰে পিছত মুখ ধোৱাটোতো বাপ পাওঁ, সেইটোতো আৰু ৰিক্সা ল'ব নোৱাৰি। মানে জাষ্ট এনেকৈ মুখ কোনো নোধে, এনেকৈ মুখ ধুৱে। একদিনতো পুৱা উঠি মই হাইৰাণ, মানে পুৱা ঘুমটিৰ পৰা শাৰীয়ে বনাই কোনোবাই এনেকৈ আছে। মই বোলে এটোকো বিয়া যাব মাত্ৰ 4 দিন হৈছে। চলটো দেখাত পাতলা, আমাতকৈ নাওমান ডাঙৰ, কিন্তু পাৱাৰ বেলেগ জমা কৰি ৰাখছি। তাৰ পাছত গম পালোঁ দাঁত ধুই আছিল।
মই আপোনালোকক কৈছোঁ না যি এই অৰণ্যত যি বস্তুৱে নাপে বস্তুটো ৰাখি থৈ দিব লাগে বস্তুটো কামত আহে এই ৰছীডালৰ আজি আমাৰ আকৌ কামত নাই এই তাতে এটা চৰে আছিল ধনুকাৰ লগা আছিল ধনুকা ৰাখিব লাগিছিল লগত আৰু এই চাইডাল কামত নাগাবা যথেষ্ট জব্দ আছে এই জব্দ আছে আছে জব্দ জব্দ যথেষ্ট পাৱাৰফুল বাঁহ সদায় পাৱাৰফুল বস্তু কাৰণ বাঁহ সোনকাল নাভাঙে ফ্লেক্সিবিলিটি আছে প্লাছ বহুত কামত লাগে কিন্তু মই এনাই উঠিলোঁ তাৰপৰা একদিন বৰষুণৰ মাজত পূৰা ভিজি থকাৰ মূৰত আমি অন্ততঃ লাষ্টত নাওমান খোলা জেগা দেখা পোৱা এনেধৰণৰ পৰিৱেশত যেতিয়া বিভিন্ন জেগা দেখে তেতিয়া বহুত অনুপ্ৰাণিত কৰে আৰু সেই চব বেৰা এই বেৰাখনৰ উপস্থিতি আমাক এটা বস্তুৱে বুজয় যি অক্সিজেন যে নিশ্চয় মানুহ আছে আৰু বস্তুৰ পৰা আমি বহুত দূৰত নাই আৰু অৱস্থাত বাধা ৰাস্তাত দিছে আপোনালোকে দেখা পাইছে ভয়ংকৰ বাধা আৰু খোলা বতৰৰ মাজত বাধা থকা বিৰাট ডেঞ্জাৰাছ বস্তু কাৰণ যিকোনো পথত চলাপ কৰি পেলাই আপুনি চাই যাব পাৰে মানে আমি সৰু থকাতে এটা বিৰাট কথা আছিল আমাক লগত চলি গ'লে আকৌ যদি মই বাছৰ চৰত পৰা চলি দেখা পাইছোঁ চৰত পৰিলে মানুহ চাই হৈ যায় এনকে লাৰি দিলে আঙুলি চাই ফুটি আঙুলি সোমাই যায় লেভেল খেলা চলি থাকে না প্ৰত্যেকখন স্কুলতে মানে যি কনফিডেন্সত চলিব গাছত চৰত পৰিলি ভাই গাছ একদম মাজতে এনকে একদম পূৰা গাছৰ চৰত একদম ফালি যায় মাজে মাজে গাছ চাই হৈ যায় একদম এনকে লাৰি দিলি মানে মানুহ বুলি মানুহ চৰত বুলি মানুহ উঠিয়াই দি থাকে এনেকৈ লাৰি দিলে বাগৰি যায় এই যি কনফিডেন্স না চলি সি যদি কথাই আৰু এই বাতাহৰ মাজতে আমি অলপ আশাৰ কিৰণ দেখা পালোঁ কাৰণ সেই দূৰত এখন মুৰ্গীৰ ফাৰ্ম তো আহিব চাকালিকে যাব লাগে তো আজি আমি দেখালোঁ যে এখন ভয়ংকৰ জংঘলৰ পৰা বৰষুণ দি থকা অৱস্থাত আপোনালোকে গোটেই গা ভিজি আছে মানে সেমেকা পৰিৱেশত আপোনালোকে কিনকে ডায়েৰিয়া চাইৰিয়া নহওকে ওলাই আহিব পাৰে যদি আপোনালোকে নিজৰ স্কিল ঠিকে ৰাখে নিজৰ মাথা ঠিকে ৰাখে নিজৰ মানে বস্তু চব মানে ঠিকে ৰাখে আপোনালোকে মেণ্টেলি ষ্টেবল থাকে তেনে আপোনালোকে যিকোনো পৰিস্থিতিত ওলাই আহিব পাৰে আৰু মই আপোনালোকক দেখালোঁ নেক্সট এপিছডত লগ পাম টাটা নমস্কাৰ মই এই জুৰাছিক পাৰ্কৰ স্থায়ী মানুহ আৰু মই এই ভিডিঅ'টোৰ কেমেৰামেন ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব টাটা আৰু ৰ'ব ছাবস্ক্ৰাইবো কৰি দিব